এয়া আমাৰ এতিয়া মাহ প্ৰসাদ এয়া ৰিজাৰ্ভ হৈছে। এতিয়া মাহ প্ৰসাদ দিব নাম গোটেই পোৱালি জীয়ালি উৎপাত। নমস্কাৰ বন্ধুসকল, মই অনামিকা লিখিত ভিডিঅ'জৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আৰু আজি মই মাৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু মই বৰ্তমান মাৰ ঘৰতে আছোঁ। আজি আমাৰ ভতিজাৰ ৰিচিপশ্যন পাৰ্টি হয়, যিটো নেকি মানে পুষ্পিতা হোৱাৰ আৰু মানে বিয়া বুলি কয়। আৰু এতিয়া মই আপোনালোকক অকণমান কি পাওঁ দেখাই থাকিম। আপোনালোকৰ নিশ্চয় ভালে চাগে, আৰু আমাৰো ভাল বাৰু, বেয়া নহয়। আৰু মই একদম মানে চিম্পুলত আছোঁ, কাম বন কৰিব লগা হয়তো নোৱাৰোঁ, মই এনেকৈ ষ্টাইল কৰি থাকিব নোৱাৰোঁ। এয়া কামত চব লাগি আছে। ভিডিঅ' কলত দিব পাৰোঁ। কিন্তু এটা কি হৈছে ন, নেটৱৰ্ক পায় কিন্তু কিবা এটা লগাই থৈছে, সিহঁতে ফোন আহাক ট্ৰেইনিং হৈ আছে ক্লাছ হৈ আছে। আমাৰ নেপায় অ', আমাৰ টাৱাৰ নেপায়। এয়া আমাৰ ভণ্টিয়াকে সাজি কাচি একেবাৰে পূৰা মুদুলি। আৰু এইফালে আমাৰ এয়া আমাৰ পেহী ল'ৰাই এইফালে এয়া আমাৰ পেহী ল'ৰা হয় আৰু মোৰ ভনী জোৱাইও হয় দেই, চবফালে। আকৌ এয়া আমাৰ পেহীদৌ, এয়া আমাৰ খুৰী, এইফালে আমাৰ ভতিজা ছোৱালী, এইফালে মা বহি আছে, এইফালে এজনী আমাৰ খুৰীদৌ। এয়া আৰু কি বাৰু আপোনালোকক দেখান উৎপাদ আৰু আমাৰ এই দেউতা হয়। খুৰীদৌ আহিছে কমাও, কালি আহি পালেহি। যেতিয়া মেকআপ যদি কৰি দিয়ে এতিয়া পুৰা ফটো উঠা পোজ কেনেকৈ দিব, কি কৰিব, একদম সিহঁতে ইচ পেহীয়ে ঘৰতে ভতিজায়েকক মাজত লৈ লৈ ফটো উঠি আছে দেই। আকৌ এইফালে আমাৰ এই ভকতে কাম কৰি আছে। ফটো উঠাই কাম মই যাওঁ ৰ, তাই এই নিম্নি বাই এজনী আহিব তেনেকৈ। আমাৰ আকৌ হেৰি দেৱৰ মানে মোবাইলটো ল'লে মনটো বেয়া হৈ যায় তাৰ, পিন্ধি উৰি একদম হাই কৰি দিয়া। অ'কে বাই বাই। নাম গাব ধৰিছে এতিয়া, সমাজৰ মানে ৰাইজৰ মানুহে নাম গাব ধৰিছে। আৰু এতিয়া আমাৰ কইনাজনীকো নতুন কাপোৰ পিন্ধাব লৈছে। আগতেও এযোৰ নতুনে পিন্ধাইছিলে যেনিবা, এতিয়া আকৌ বেলেগ এযোৰ পিন্ধাব লৈছে, তাকে আপোনালোকক অকণমান দেখাইছোঁ। মেকআপ কৰিবলৈ আছে কিন্তু আকৌ অকণ পিছত কৰিব লাগিব। এতিয়া আমাৰ ভকতসকলে নামষাৰ গাই দিছে, কাৰণ সোনকালে নামষাৰ গাই দিলে আজৰি হওক, পিছত আকৌ ভিৰ ভাড়াটো বেছি হৈ যায় যে, তাকে নামষাৰ গাই দিছোঁ। আপোনালোককো অকণমান ভগৱানৰ নামবোৰ অকণমান দেখাই দিলোঁ।
প্ৰসাদ দিয়াৰ এতিয়া ৰাইজৰ মানে ভোজ ভাতখিনি খাইছে আমাৰ জেঠাই হেৰি পোৱাই নাই, মাছৰ হেৰি পোৱাই নাই। আৰু এতিয়া এয়া খাই পাব আছে দিয়ক। ভকতসকল আৰু এইফালে আহি আছে। সকলে খাই আছে আৰু তাৰ পাছতে এতিয়া এইফালে আকৌ ৰিচিপশ্যনৰ কাম চলি আছে এই দুপৰীয়া এই সময়টোতে আমাৰ অলপ বেছি মা ভিৰ খাইছে? লাগে কাৰণ দুইটা চাইডত চলাবলগীয়া হয় এটা খাইছা? হ'ল ৰিচিপশ্যন আৰু এটা হ'ল সামাজিক দিশত অকণমান মানে অসুবিধা হোৱা নিচিনা হয় আৰু বেঙেনা এটা খাই দেখাই দিয়া বেঙেনা মন খোৱা খাইছা খোৱা মই গোটেই আলহী অতিথি মানে মাজতে ভিৰৰ মাজতো অকণমান হ'লেও ফটো কেইকপিমান উঠাব মানে বিচাৰোঁ পৰিয়ালটোৰ সৈতে আৰু সেইকাৰণে ফটো উঠাইছোঁ আৰু লগতে ভিডিঅ' কৰিছোঁ আৰু এয়া হ'ল আমাৰ কইনাজনী প্ৰভু আৰু এতিয়া কইনাজনীয়ে এই গোপিনীসকলক মানে সেৱা লৈছে আৰু গোপিনীসকলক বিদায়ো দিছে বাৰু এয়া আমাৰ মা সেয়া মাহঁতে বোৱাৰী আৰু কইনা আৰু ফটো দুকপিমানো উঠাই দিলোঁ আৰু এয়া ভাইটিহঁত কামত সিহঁতে লাগি আছে ৰিচিপশ্যনৰ কামত লাগি আছে মই কাপোৰ মানে কি সলাবলৈ একদম কামত এনেকুৱা দি যেন তেনকৈ আছোঁ এয়া ভণ্টিহঁতে খাই আছে আমাৰ কইনাৰ এয়া মামীয়েক হয় আৰু এইফালে এয়া লাগি আছে আপোনালোকক যি পাৰিছোঁ তাৰে অকণমান হ'লেও মই দেখাই গৈছোঁ আৰু পাৰিলে সন্ধিয়ালৈকে কিবা এটা দেখাম আৰু যি পাৰোঁ তাকে দেখাম আৰু এইফালে কাম কৰিয়ে আছে মহা এইফালে হ'ল মোৰ আমাৰ এয়া খুৰা হয় দেউতা অকণমান এনেকৈ দেখাই দিব খুৰাই এয়া মহাই এয়া বেঙেনা মানে ফ্ৰাই টেষ্ট লৈ আছে ভাত খোৱাই নাই এতিয়ালৈকে আৰু এইফালে কোনো নাই এয়া হ'ল আমাৰ মা আৰু এইফালে আমাৰ ভতিজা এয়া আমাৰ দেউতা আইতা ককায়েকৰ মাজত ধুনীয়াকৈ বহি পেলাই ফটো একপিও মাৰিলোঁ ভিডিঅ' এটাও কৰিলোঁ আৰু এয়া আমাৰ আইসকল এতিয়া যাব ওলাইছে কৃষ্ণ দেই সিহঁতৰ লগৰ আৰু এয়া পূৰা মানে একদম ফটো উঠাত ব্যস্ত দেখাই দিলোঁ সিহঁতক এয়া আমাৰ দেউতা তামোল খাই আছে সেইজনী আমাৰ বৌ এইফালে আমাৰ এইয়া আমাৰ জ্যোতিস্মিতা হাজৰিকা লাইফষ্টাইল বহি আছে ফটো উঠি লওঁ ঘূৰ এয়া আমাৰ একদম তিনিটা পৰিয়াল মাক বাপেক জীয়েক আমাৰ ল'ৰাটো গ'লে গ'ল সেই লুকাই আছে দেৱালী আৰু আমাৰ ল'ৰা একদম দেৱালী একদম পূৰা মানে মস্তি কৰি আছে আৰু ইফালে বিয়া উৎপাত ইফালে এয়া কলগছৰ বন্তিও জ্বলোৱা হৈছে হাই ফ্ৰেণ্ডছ হেপী দিৱালী অল এইফালে চেলফি মেইন বিয়া যেতিয়া চেলফি মেইন এইয়া আমাৰ ল'ৰা মই এতিয়া বিয়া ঘৰত অকণমান আকৌ দেখাম বুলি ভাবিছোঁ
মই একচুৱেলি গৰমত ইমান আলহী নহয় মানে মই এবাৰ জানেনে মই আকৌ মুখত মই ভালকৈ মই মেকআপো কৰিব নোৱাৰিলোঁ এই আগবেলাই তেনেকৈ মানে হেৰি কৰি থকা আহি আছোঁ বিশেষকৈ এইটো কাৰণে ভয় লাগে না টাইম লাগিব টাইম বম কৈছোঁ পিছ হ'ব দে तुम्हारे
আছে গাইজ একদম আমাৰ বিয়া শেষ এতিয়া আমি খাই বৈ মানে ৰাতি নাচ বা কিমান যে হাল্লা গোল্লা ফূৰ্তি বাপৰে বহুত আচৰিত ধৰণৰ তথাপিও এটা পাৰ্টি আছে আৰু এতিয়া শেষ আৰু এইটো হ'ল আমাৰ নিজৰ ভাইটিয়ে মানে ওচৰৰ ভাইটি হওক বা আমাৰ ৰিষ্টেদাৰ হয় ৰিলেশ্যনৰ হয় চবেই অলপ ফূৰ্তি কৰি মানে কিবা কিবি অলপ খাইছে মানে কি কিবা কিবি বুলি কওঁতে ভাত লাষ্টত খাই এতিয়া সিহঁতৰ হৈ গ'ল আৰু আমাৰ এতিয়া চাওক বিলকুল উকা আমাৰ পেণ্ডেলটো যি নেকি ইমান উৎপাত হৈ আছিলে এতিয়া সকলোবোৰ শেষ আৰু আপোনালোকক শেহতীয়াকৈ হেপী দেৱালী দেৱালীও মানিলোঁ বিয়াও মানে চেলিব্ৰেট কৰিলোঁ আজি চবফালে হৈ গ'ল আৰু আমাৰ ভিডিঅ'ত আজি আপোনালোকে কেনেকুৱা পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব লগতে মোৰ চেনেল যদি নতুন ভিডিঅ' হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কি ক'ম হলত ৰাখিব যেন মই দিয়া সকলোবোৰ ভিডিঅ' আপোনালোকে চবতকৈ সোনকালে পায় আৰু আমাৰ শেষ টীম আৰু ইহঁতে এতিয়া মানে কেটাৰিঙৰ কামকেইটা কৰি আছিলে ওচৰলৈ যাব পাৰি নে নোৱাৰি চাগে পাৰিব এতিয়া বাই বাই অকণমান দূৰৰ পৰা কৰি দিয়া তোমালোকে সকলোৱে দেহা ভাইটি বাই বাই আৰু এতিয়া ময়ো সকলোকে বাই বাই কৰোঁ আকৌ নেক্সটত লগ পাম নতুন ভিডিঅ'ত চ' বাই বাই গুড নাইট শুভৰাত্ৰি আকৌ লগ পোৱাৰ আশাৰে বাট চাই থাকিব বাই বাই